नै फैलायगौ माब्लाबानो सफैलायगोन 2025 मायथाइनि सम नै फैलायगौ माब्लाबानो सफैलायगोन 2025 मायथाइनि बिटिसि बयबो बिपिएफखौ देरहाहोनि जै हाग्रामासाखौ जै खालामनि जै हाग्रामासाखौ जै खालामनि আজি আমাৰ বিপিএফ দলৰ 6th ট্ৰাইনেল কনফাৰেন্সৰ সেকেন্ড ডে আজি আমি প্ৰথম ফ্লেগ হোষ্টিং কৰিলোঁ ইয়াৰ পিছত আমি এতিয়া আমাৰ ডেলিগেট সেশন হ'ব বিশেষ কৰি আমাৰ বিপিএফ দলৰ উদ্দেশ্যটো হ'ল বিটিচিত যেহেতু বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি পেলাই আছে সকলো জাতি জনগোষ্ঠীৰ যেটো জাতীয় সমস্যা ইয়াৰ ওপৰত আমি বেছি গুৰুত্ব দি পেলাই আলোচনা কৰিছোঁ যোৱাকালি আৰু আজিও আমি আলোচনা কৰিম ইয়াৰ পিছতে আমাৰ বিটিচিৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কি পদক্ষেপ লোৱা হ'ব এগ্ৰিকালচাৰ সেক্টৰত হওক এডুকেশ্যন সেক্টৰত হওক বা টুৰিজমত হওক বিভিন্ন ডিপাৰ্টমেণ্টত বেছিকৈ কেনেকুৱা গুৰুত্ব দি পেলাই কাম কৰা যায় ইয়াৰ ওপৰত আমাৰ কিছুমান ডিচিশ্যন হৈছে এই ডিচিশ্যনবিলাক আপোনালোকে ডেলিগেট হাউচত যেতিয়া যাব আপোনালোকে গম পাব মততে আমি উদ্দেশ্যটো হ'ল 2025ত যেহেতু নিৰ্বাচন হ'ব বিটিচি নিৰ্বাচন এই নিৰ্বাচনটো বিপিএফ দলে কেনেকৈ এবছলিউট মেজৰিটি লৈ পেলাই জিকাব পাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ ইস্যুৰ লগতে বা বিভিন্ন ডিপাৰ্টমেণ্টৰ কেনেকৈ কাম কৰিব বিচাৰিছে সেইবিলাক আমি বেছি হাইলাইট কৰি পেলাই কাম কৰিব বিচাৰিছোঁ ইতিমধ্যে দেখা গৈছে যে আজি বিপিএফৰ কিন্তু সভাত জনসমুদ্ৰত পৰিণত হৈছে কিন্তু প্ৰমোদ বৰাই কয় যে বিপিএফৰ আগ্ৰামাৰ লগত মানুহ নাই কিয় নাই সেইটোতো প্ৰমোদ বৰাটো ক'বই সেইটো আমাৰ বিপিএফ দলৰ লগত সকলো জাতি জনগোষ্ঠী আছে সকলো ৰাইজ আছে মুঠতে আমাৰ দলক সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আপোনালোকে আজি চাই লওক এইটো ডেলিগেট আমি খুব কম পৰিমাণে ডেলিগেট আমি মাতিছোঁ তথাপিও আজি চাওক আপোনালোকে আমি যেটো ভাবিছে ইয়াতকৈ বেছি মানুহ হৈ আছে অতি শীঘ্ৰে কিন্তু পৰিষদীয় নিৰ্বাচন আহি আছে নিৰ্বাচন আহি আছে সেইকাৰণে আমি কি ইস্যু লৈ পেলাই আমি ৰাইজৰ মাজত সোমাব সেইটো বিষয় লৈ বেছি গুৰুত্ব লৈ পেলাই আমি আলোচনা কৰি আছো খাম্পা বৰগোহাঁই নিশ্চয় কিবা একটা ব্যক্তিগত কিবা একটা হ'ব পাৰে সেইকাৰণে আহিব পৰা নাই কিন্তু আমাৰ দলত আছে এইটো চিন্তা কৰিব নালাগে দেই থেংক ইউ হয় আমাৰ এই আমাৰ যি ট্ৰাইব্যুনেল আমাৰ যে অধিৱেশনখন হৈছে তাত আজি আমি আহি শেষ কাৰ্য হৈছে আমাৰ এইটো প্ৰতিনিধি সভাখন যোৱাকালি দুখনকৈ সভা হ'ল আমাৰ PNB CWC তাত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে ৰাজনৈতিক সিদ্ধান্ত ডেভেলপমেণ্টৰ সিদ্ধান্ত বৰ্তমান চৰকাৰখনে ৰাইজক যি মিছা প্ৰতিশ্ৰুতি দিছিল তাৰ ওপৰতো আমি কাউণ্টাৰ আগন্তুক দিনত কেনেকৈ কৰিম তাৰ ওপৰত আমাৰ আলোচনা হৈছে আৰু সেই প্ৰস্তাৱসমূহ আজি পাঠ কৰিব আৰু প্ৰস্তাৱসমূহ পাঠ কৰাৰ পিছত গ্ৰহণ হ'লে আমি ৰাজহুৱা কৰিব পাৰিম প্ৰত্যেকটা প্ৰস্তাৱে কি কৈছে চাওক প্ৰমোদ বড়ো এতিয়ালৈকে কোৱা কথাটো কৰিছে তেওঁ যিটো কাম কৰিছে আজি আপোনালোকে যদি আমাৰ অধিকাৰবিলাক বিটিচি চুক্তিমতে যিবিলাক অধিকাৰ আছিল এটা অধিকাৰ লৈ গৈছে যিকেইটা DC আছে DCকে এটা ক্ষমতা তেওঁ ইতিমধ্যে হস্তান্তৰ কৰিছে তেওঁ 16টা ডিপাৰ্টমেণ্ট তেওঁ গতাই দিছে ল'ৰা ছোৱালীসকলৰ যি চাকৰি দিয়াৰ ক্ষমতা সেই ক্ষমতা ৰাজ্য চৰকাৰে ইতিমধ্যে এক্সাৰচাইজ কৰিলে গতিকে বেলেগে আৰু কি বিক্ৰী কৰিবলৈ আছে মইতো ভাবোঁ যে ভৱিষ্যতে প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচি একো ৰাখিব বুলি মই নাভাবোঁ সেইকাৰণে মই কৈছোঁ তেওঁ পাৰিলে অলপ বেছিকৈ পইচা পালে বিটিচিত বিক্ৰী কৰাৰ কথা ভাবিব পাৰে মই আজি দুটা মহা অভিযোগ তেওঁৰ বিৰুদ্ধে আনিছোঁ প্ৰথম মহা অভিযোগটো হৈছে তেওঁ ঘৰে ঘৰে বা এটা ভোটৰ বিপৰীতে এটা চাকৰি দিম বুলি কৈছে প্ৰমোদ বড়োৱে ৰাজহুৱা মঞ্চত উত্তৰ দিয়ক ক'ত আপুনি চাকৰি দিলে নাম্বাৰ 1 নাম্বাৰ 2 তেওঁ কৈছিলে এইখন ছুইজাৰলেণ্ড বনাম বুলি এতিয়া বিটিচিখন ছুইজাৰলেণ্ড হৈছে
নে হাগ্ৰামা মহিলাৰে বনোৱা ৰাস্তাকেইটাকে তেওঁ ৰিপেয়াৰ কৰিব পৰা নাই? কোনখন তেওঁ তললৈ নিলে নে ওপৰলৈ নিলে? গতিকে প্ৰমোদ বড়ো ৰাজহুৱাভাৱে উত্তৰ দিয়ক যে তেওঁ এইখন কি যুক্তিত ছুইজাৰলেণ্ড বনাব খুজিছিল। এই দুটা মহা অভিযোগ দিছোঁ আৰু বহুত অভিযোগ আছে। না ৰণসিংহা মানে নিশ্চয় আপুনি ঠিক কথা কৈছে। আমি ৰণসিংহা বজাইছোঁ বুলি ক'ব পাৰে। এইখন ৰাজহুৱা মিটিং নহয়। ইয়াৰ পিছত আমাৰ ৰাজহুৱা মিটিংবিলাক হ'ব, তেতিয়া আপোনালোকে ৰাইজৰ সঁহাৰিটো নিজ চকুৰে দেখিবলৈ পাব। আমি ৰণসিংহাই বজাইছোঁ যে BPF ফিল্ডত ইতিমধ্যে নামিছে আৰু আজিৰ পিছত আৰু গভীৰভাৱে ইতিমধ্যে যিহেতু প্ৰাৰ্থীসকলৰ 70% আবেদন ইতিমধ্যে আমি পাইছোঁ আৰু 30% আবেদন এসপ্তাহৰ ভিতৰত আহিব, 1 তাৰিখলৈকে আছে। গতিকে মই ভাবোঁ আমি যুদ্ধত ইতিমধ্যে নামিছোঁ আৰু এই যুদ্ধত আমি বিজয়ী হ'ম। নিৰ্বাচনটো মই ইতিমধ্যে কৈছোঁ আৰু 2 মাহ পিছত নিৰ্বাচন হ'ব লাগিছিল। তেওঁলোকে ইতিমধ্যে 5টা ফাইনেন্সিয়েল ইয়াৰ পালে প্ৰমোদ বড়োৰ চৰকাৰে। কি যুক্তিত এই BTC থকা প্ৰমোদ বড়োৰ চৰকাৰখনে 6টা বাজেট লৈ তেওঁ 6টা বাজেটৰ কাম কাজ কৰিব? আমি কিন্তু কনষ্টিটিউশ্যনেল হয় নে নহয় আমি কিন্তু আচৰিত হৈছোঁ। আমি সময়মতে ইলেকশ্যন লাগে এতিয়াও পাতিব পৰা অৱস্থাত আছে। আমি আশা কৰিছোঁ আদাৰৱাইজ যেতিয়া ইলেকশ্যন পাতে তেতিয়া ইলেকশ্যন খেলিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। না চাওক, আপোনালোকে এটা কথা ভালকে জানে, আমি ইয়াত কোনোদিন হাৰাই নাছিলোঁ। যোৱাবাৰো আমি হাৰা নাই। আমি 17খন আসন পাইছোঁ। কোনটো দলে পাইছে? 10টা আৰু 11টা পাইছে তেওঁলোকে, 2টা দলে লগ লাগি। অন্যায়ভাৱে হাগ্ৰামা মহিলাৰীক চৰকাৰ গঠন কৰিবলৈ তেতিয়াৰ গভৰ্ণৰে মাতা নিশ্চয় গভৰ্ণৰৰ ওপৰত কাৰোবাৰ ইংগিত আছে, যি ইংগিতে গভৰ্ণমেণ্টক বাধ্য কৰালে যে মাইনৰিটি পোৱা এইবিলাকক তেওঁলোকে মাতি পেলাই চৰকাৰ কৰিবলৈ দিলে। আমি কোনোদিন হাৰা নাই আৰু নাহাৰো ভৱিষ্যতে। সেইটো এটা বেলেগ বিষয়। কোনোদিনে কোনো কাৰণতে অমাত জীৱ সেইবোৰ, সেই অমাত জীৱসমূহ কি কাৰণত ৰাজ্য চৰকাৰৰ তাত হাত আছে নে নাই? অসমৰ মাজেৰে গৈছে, কওঁতে অৰুণাচলৰ হাতী বুলি কৈছে, কিছুমানে কৈছে পোহনীয়া হাতী বুলি কৈছে। যিয়েই নহওক, আমাৰ ৰাজ্যৰ মাজেৰে গৈছে। অৰুণাচলত বাহৰ পাতিছিল গাড়ীকেইখন। বাহৰ পতাৰ পিছত আমাৰ ৰাজ্য চৰকাৰে এবাৰ প্ৰশ্ন কৰা উচিত আছিল বুলি, বিশেষকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টে উচিত আছিল বুলি মই ভাবোঁ। আৰু যাতে ভৱিষ্যতে এনেকুৱা নহয় আমি তাকে আশা কৰিম।